সকলোকে পুনৰ মোৰ এই সৰু পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। মোৰো ভালেই বাৰু। ৰাতিপুৱা গা পা ধুই ধূপ দি পেলাই খাই বৈ আজৰি হৈ ল'লোঁ। ভাত ভাজি খালোঁ। যিহেতু বৰষুণৰ বতৰ, বৰষুণ দি আছে, অকণ জ্বলা টেঙা খাবলৈ মন যায়। যোৱাকালি দিনতেই এটা কুৰ্তি উলিয়াই লৈছিলোঁ ফেব্ৰিক কৰিম বুলি। তো সেইটো কামখিনিও বাকী আছে। কিছু সম্পূৰ্ণ হৈছে বাৰু, কিছু কাম বাকী আছে, সেইখিনি কাম কৰিব লাগিব। আৰু লগতে ৰাতি আকৌ এটা কুৰ্তি কাটি লৈছিলোঁ চিলাই কৰিবলৈ। চিম্পুলকেই বাৰু, অকণমান গলটোৰ ডিজাইন আছে, সেইখিনি কামো কৰিবলৈ বাকী আছে। সকলোখিনি আধা আধা হৈ লৈছে আচলতে, সম্পূৰ্ণ হোৱাগৈ নাই। সম্পূৰ্ণ হ'লে দেখুৱাম বাৰু আপোনালোকক। এতিয়া আজৰি হৈ লৈছোঁ, আকৌ কামখিনি আৰম্ভ কৰিব লাগিব। ছাগলীক ঘাঁহ কাটি দিলোঁ। এতিয়া যিহেতু বৰষুণৰ বতৰ, ঘৰতেই বেলেগ বিশেষ একো কাম নাই, গতিকে এইখিনি কামকে আৰম্ভ কৰিম বুলি ভাবিছোঁ। পেটছ কিছুমান কাটি লৈছোঁ, সেইখিনিও লগাব লাগিব। কুৰ্তিটোৰ ডিজাইন কেনেকৈ কি কৰোঁ দেখুৱাম বাৰু আপোনালোকক। ধুনুলৈও মনত পৰি আছে তাৰ সৰু সৰু ধেমালিবোৰ, যিহেতু ইয়াত কিছুদিন থাকি গ'ল, গতিকে মনত পৰি আছে। তাৰ সৰু সৰু ক্লিপ কিছুমান ৰাখি থৈ দিছিলোঁ তাৰ ধেমালিৰ, তাকেই চাই ল'বচোন। মই ইয়াৰ পিছত যোৰা দি দিম। যিহেতু মই ৰাতিপুৱা তুলসী তলত পানী দি পেলাই ধূপ দিওঁ, গতিকে মোক দেখি সিও দিয়ে। এবাৰ চাই লওকচোন তাৰ ভিডিঅ'সমূহ। মুনুৰ বিচাপটো কিয় লৈ থাকা? মুনুৰ বিচাপটো কিয় লৈ থাকা? ক'ত খেলে তোমাক গালিহে পাৰে? ইয়াৰ বোলো মুনুক খেদে দিম কৈ দে। মুনু নহ'লে ভাল পোৱা? একো উল্লু বানো নাই চাম। এঠাছো ধৰিল দে হেঁচি গাত। চাইকেল নামি পড়বো। আর সাইকেল আছে বিয়া বাড়ছে হনু সাইকেল খান থোৱা। বাজাৰ কৰিব নালাগে দে। আরো ডিম নেকি? দেহাটো পরমার হচ্ছে। পড়ে আছে এখন, পড়ে আছে। দিয়েছিল না এই মুখকে বলে বাঁধে পড়ল তার গান। বাবা বিশাল হচ্ছে, বেল তো খুলবো।
এটা গালত চুমা খা গৈছে চাচোন যা কিমান ঘামাই আছে এইগুলো না হিরো নহয় পক্ষী তাতে হেৰি কৰি থৈছে দে সাগর তল ছানিছো তোলো সাগর তল তল আছে লেয়া ওহানো এনে কৈছে চাঙৰ তলত নাই এনে কৈছে আটাৰ পকেটত আছে এতে এই আটাৰ মোনাখনত চাচোন চা আটাৰ মোনা কোনখন বা মই খালে ক'বা বাৰু আটাৰ মোনা বুলি আটাৰ মোনা বা কোনখন তুমি চাবা ফালতু নকৰো নি বাবা কিবা যে বাজাও বাজা খাব যা কিবা যে বাজাও জিংকি দিছে টুকুৰ কিন্তু দীঘল এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ জয় মহাকাল।